মূলা শাক তাৰ লগত লৈছোঁ আপোনাৰ এয়া মগু দালি, মচুৰ দালিও ল'ব পাৰে। মই মগু দালি লৈছোঁ, আমি মচুৰ দালি নাখাওঁ। মোৰ হাজবেণ্ডৰ ইউৰিক এচিড আছে, তো এনেকৈ ধুই লৈছোঁ মগু দালি। এয়া শাক কাটি লৈছোঁ, মূলা শাক নিজৰ ঘৰতে লগোৱা খেতি। এতিয়া মাছখিনি ফ্ৰাই কৰিম। এয়া মাছ ফ্ৰাই কৰিম। ভাজি হ'ব আৰু 3জন মানুহৰ কাৰণে মাছ উলিয়াই লৈছোঁ শাকেৰে বনাবৰ কাৰণে। বাকীখিনি ফ্ৰিজতে থৈ দিছোঁ, আৰু এদিন বনাব পাৰিম। এইখিনি হৈছে। এয়া মাছ ভাজি হৈ গ'ল। এতিয়া শাকখিনি ধুনীয়াকৈ কুকাৰত বহাই ল'ম। এতিয়া ঢাকনিখন ধুনীয়াকৈ মাৰি ল'ম, জুইত উঠাই দিম। 1 বা 2টা চিটি মাৰিলে এইখিনি হৈ যাব। এয়া আমাৰ মূলা শাকনি, মূলা শাক ইয়াৰ পৰাই তুলি লৈ পেলাই আজি ৰান্ধিছোঁ। কুকাৰৰ চিটি আহিছে আৰু গানো শুনি আছোঁ ধুনীয়াকৈ, কুকিঙো কৰি আছোঁ। সেয়া হৈ গ'ল। পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ আহিছে। এতিয়া মই অকণমান হালধি দিম। বইল কৰোঁতে জলকীয়া দিছিলোঁ, জলকীয়াখিনি ভাঙি দিম। অকণমান জীৰা গুড়ি দিম। অলপ পিচি থৈ দিছিলোঁ। মাছ দিম, মাছকে পিচ ধুনীয়াকৈ খাম। ভকুৱা মাছৰ মূৰটো দি দিলোঁ। এতিয়া ধুনীয়াকৈ সিজিব দিম 15-20 মিনিটমান। তাৰপিছত ধুনীয়াকৈ ভাঙি দিম আৰু খাই কি টেষ্টি লাগিব। ধুনীয়া কালাৰ আহিছে, হৈছেগৈ আৰু অকণমান সিজিব লাগিব। তাৰপিছত মাছৰ মাথাটো ভাঙি দিম আৰু ৰেডি হৈ গ'ল। শাক, মগু দালি আৰু মাছৰ মূৰ। গেছটো বন্ধ কৰি দিলোঁ। এতিয়া আমি ধুনীয়াকৈ উলিয়াম। এয়া ৰেডি।
ৰেডি কৰি ৰাখিছোঁ। দেখিব বৰ ধুনীয়া আছে। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভাল লাগিছে আকৌ চাই থাকিব আৰু নেক্সট ৰেচিপিলৈ আহিম আমি আৰু